জোৰকৈ বতাহ বলিছে। হয়তো ধুমুহা আহিব পাৰে। মোৰ সন্মুখৰ কদমজোপাই বাঁহ বলাই নাচি উঠিছে। আকাশলৈ চালো। ডাৱৰৰ আৰে আৰে দেখা ছবিখনৰ আজিও দেখিছোঁ প্ৰতিচ্ছবি। আজি মন যোৱা নাই ডাৱৰৰ আৰে আৰে খেলিবলৈ তোমাৰ সতে লুকা-ভাকু। তথাপিও চকু থৰ হৈ ৰয় তোমালৈ। এয়া মোৰ সপোনৰ আকাংক্ষা, কিন্তু বাস্তৱত তোমালৈ ঘূৰি চাবলৈ মোৰ সাহসৰ অভাৱ। তথাপিও তোমালৈ চাই উপভোগ কৰোঁ। মনৰ মাজতেই তোমাক লৈ ৰচো সপোন, কাৰণ তুমি মোৰ বাবে সপোন অথবা প্ৰেয়সী নহয়, হলা নায়িকা। নায়িকা তুমি মোৰ জীৱনৰ বাবে, প্ৰেয়সী তুমি মোৰ প্ৰতিটো খোজৰ বাবে, সপোন তুমি মোৰ বাস্তৱৰ বাবে। আজি আৰু তোমালৈ শব্দৰ মালা গাঁঠিবলৈ শেষ হৈছে মোৰ শব্দ। এতিয়া আছে মাথো মনৰ ভাষা আৰু হৃদয়ৰ এচুকত সাঁচি থোৱা প্ৰেম। এতিয়াও তোমালৈ নীলাখামৰ চিঠি দিবলৈ মই অপ্ৰস্তুত। প্ৰেম যেন লগা এই অনুভূতিবোৰ আজি মোৰ বাবে ৰণত পৰিণত হৈছে। তোমাৰ বিপৰীতে থকা উপচক্ৰবোৰ মই ভাবিব নিবিচাৰোঁ। নিজৰ সতে যুঁজি যুঁজি মই অৱসন্ন। মই তোমাক লৈ চাব বিচাৰোঁ এই অশ্ৰুৰ বিপৰীতে কি আছে। এই বিস্ময়ৰ পৃথিৱীৰ আঁৰত মই বিচাৰোঁ তোমাক। অকলশৰে আজি মই প্ৰমত্ত হৈ পৰিছোঁ। এই প্ৰমত্তৰ তুমি কাৰণ নহয়নে বাৰু? ইয়াৰ সমাধানো তুমি। বতাহে যেন আজি তোমাৰ স্মৃতিয়ে লৈ আহিছে। বৰষুণে আকৌ গাই যাব তোমাৰ গীত। আৰু শেষত ৰাতিপুৱা উদয় আচলৰ দৰে তুমি মোৰ মনত ৰবা।